বৰ্তমান মই স্পিকাৰ মুখত লৈ এই ফিল্ডখনত খাৰা হৈ মোৰ অনুভূতি জীৱনক মই সেই মুহূৰ্তত তোমালোকে দেখা ফটোখন যেনেকৈ দেখিছিলা মই অন্ততঃ জীয়াই থকালৈকে সেই অনুভৱ আৰু অনুভূতিটো মোৰ হৃদয়ত থাকিব, সেইবোৰ মনত থাকিব। সপোনেদি থকা যিদিন জীয়াই থাকোঁ জুবিন মোৰ বুকুৰ মাজত থাকিব। ভাল পাওঁ তাক, ক'ব নোৱাৰোঁ বুকুখন বিষাই। বাৰু যাই হওক, নিয়তিক কোনেও বাধা দিব নোৱাৰে, যিকোনো কাৰণতেই নহওক। সেই জুবিনৰ প্ৰতি অন্যায় হৈছে বুলি মই কৈছোঁ, বহলাই নকওঁ। অসমে জনাৰ লগতে পৃথিৱীয়ে জানিছে জুবিনৰ প্ৰতি যে অন্যায় হ'ল। গতিকে সেই অন্যায়ৰ প্ৰতিবাদ আমি এই ৭৪-৭৫ বয়স গৈ ৰাজপথত হওক, য'তেই নহওক, আমি কোলাহল কৰি প্ৰতিবাদ কৰি ন্যায় আনিবগৈ নোৱাৰোঁ। গতিকে আমি হৃদয়ৰ পৰা বিচাৰিছোঁ আমাৰ আমঠু অসমীয়াৰ জাতিৰ সত্তা জুবিন অকল শিল্পীয়ে নহয়, তেওঁ নিজে এটা বৃহৎ শিল্প অসমৰে বাবে। গতিকে জুবিনৰ কৃষ্টিৰাজি, তাৰ মনোভাৱ, সমস্ত সত্তাক আমি আমাৰ উঠি অহা প্ৰজন্মত এতিয়া মধ্য বয়সীয়া যিসকল তেখেতসকললৈকে মোৰ অনুৰোধ, আৰু বৰ্তমানৰ যিখিনি যুৱ চাম, যুৱতী চাম, জীয়াৰী বোৱাৰী, তেওঁলোকৰ পৰা শিশু কন্যাসকললৈকে মোৰ এটাই আহ্বান থাকিব, জুবিনৰ পৰণীয় যিখিনি ৰৈ গ'ল সেইখিনি যাতে আমি সিংহৰ দৰে গৰজি মানুহক অপকাৰ নকৰাকৈ, জীৱ জন্তুক অপকাৰ নকৰাকৈ জুবিনৰ দৰে গৰ্জন দি আমি অসম মাতৃৰ বুকুত যাতে সদায় জুবিনক লৈ জীয়াই থাকিব পাৰোঁ, সেইটো সকলোৰে মনলৈ আৱেগত নহয়, অনুভৱ আৰু অনুভূতিৰে হৃদয়ংগম কৰি যাতে সকলো আগবাঢ়ি যায়। জুবিনৰ ন্যায় মই ভাবিছোঁ জুবিনৰ ন্যায় আমি পামেই বুলি কৈছোঁ, পাবই লাগিব। কাৰণ মই জুবিনক মোৰ সন্তান হিচাপে বুকুত সাৱটি লৈছিলোঁ। জুবিনে মা বুলি কৈছিলে, মাকে বুজি পায় পুত্ৰ আৰু সন্তানসকলৰ মনে কি বিচাৰে, কি ভাবে, আৰু তাহাঁতৰ কাৰণে কি কৰিবলৈ মন যায়। প্ৰতিগৰাকীয়ে প্ৰতিগৰাকী মাতৃয়ে বুজি পায়। গতিকে মই আপোনালোকক সকলোকে হাতেৰে নিবেদন কৰিছোঁ, কাঠিখন অকণমান হ'লেও ইয়াত অসমীয়া জাতিৰ সংস্কৃতিৰ বাহক হিচাপে আমাৰ বহু প্ৰতিভা গঢ় লৈ আছে। আমি তেওঁলোককে আশ্ৰয় কৰি জুবিনক আহ্বান কৰি দুবাৰ আহিছিল, আকৌ কথা দিছিল আহিম বুলি। অহা নহ'ল, কিন্তু এদিন হ'লেও জুবিন আকৌ আহিব, আমি হয়তো দেখা নাপাম। আজি ক'লো মই জুবিন আকৌ আহি কাকীবাসী ৰাইজক সান্তনা দিব আৰু জুবিনৰ ন্যায় পাম বুলি মই দি কৈছোঁ। আৰু অসমবাসী নহয়, পৃথিৱীবাসী জুবিনৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে, পাবই পাব।